बाक्सा जिल्लानि मसलपुर पुलिस थानानि सिङाव थानाय पलासगुरिनि सासे 9 बोसोर बैसोनि उन्दै हिन्जावसाखौ जिनाहारि खालामनाय जाथाया ओनसोल नाङैनो दुंहाव थासारि सोमजिहोदों। 1 नं बगाफारा गामिनि मानिक नाथ मुंनि सासे 45 बोसोर बैसोनि लम्पट सुबुङा जिनाहारि खालामनायनि अजद दैखांदों। मिथिनो मोननाय बादिब्ला लम्पट फोरोंगिरि साखाथिनि गामिनि सासे उन्दै हिन्जावसाखौ बिमा-बिफा गैयै समाव गोलाव समनिफ्रायनो जिनाहारि खालामबोदोंमोन। हिन्जावसाया बिमा-बिफानि सिगाङाव बे जाथायनि बागै माखासे सान सिगाङावनो फोरमायदोंमोनब्लाबो जेबो फोरमान गैयैलाय निखावरि नखरा जेबो खालामनो हायाखैमोन। नाथाय दिनै उन्दै हिन्जावसाया गावनो बिफानि मबाइलखौ लानानै गासैबो जाथायखौ रेकर्ड खालामदोंमोन आरो बेनि उनाव गासैबो जाथायनि बागै पुलिसनो फोरमायथिनानै होनायाव मसलपुर पुलिसआ लम्पट फोरोंगिरिखौ हमनानै पक्स' आयेननि सिङाव मोनसे केस थिसननाय जायो। गुबुन फारसेथिं इंराजि फरायसालियाव खामानि मावबोनाय मानिक नाथ मुंनि लम्पट फोरोंगिरि बेबायदि आखुआव मसलपुर ओनसोलनि सांग्रां नोगोरफोरनि गेजेराव सोमोनांनाय थासारि सोमजिहोयो। সন্ধিয়া সময়ত চন্দননাথ নামৰ এজন ব্যক্তি আহি আমাৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছিলে আৰু এজাহাৰ দাখিল কৰি তেওঁ জনাইছিল যে তেওঁ নাবালিকা কন্যা পল্লৱী নাথ বয়স এবাউট 9 বছৰ তাইক ঘৰৰ ওচৰৰ একে গাঁৱৰে শিক্ষক মানিক নাথে ৰেপ কৰা বুলি পিনে আমাৰ ওচৰত জনাইছিলে আৰু তেওঁলোকে লগতে এটা ভিডিঅ' আমাৰ ওচৰত দাখিল কৰিছিলে আৰু ভিডিঅ'টো চাই আমি দেখা গৈছে যে তেওঁ নহয় কমিটেড ৰেপটো হৈছে আৰু সেইকাৰণে এই খবৰ পোৱা মাত্ৰকে আমি সময় পলম নকৰি লগে লগে গৈ তেওঁক মানিক নাথক কৰায়ত্ব কৰি এতিয়া আমাৰ জিম্মাত আছে তেওঁক সোধপোছ কৰি যথাবিহিত ব্যৱস্থা লোৱা হ'ব আৰু ইতিমধ্যে আমি এজাহাৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে মচলপুৰ থানাৰ গোচৰ নম্বৰ 91 আৰু ধাৰা হৈছে পস্কো আইনৰ 4 নং ধাৰা। বাকী যদি তদন্তত আৰু কিবা এটা আহে তেতিয়াহ'লে আমি সেকশ্যন 8 কৰিব লাগিব। ঘটনা এইখিনিয়ে বৰ্তমান গাঁও আমাৰ খুৰা এটাই আমাৰ মুনুক অভদ্ৰ কাম কৰিছে আৰু তাৰপিছত মুনুই মোক কওঁতে আৰু আমি ভাবিলোঁ ৰাতি এতিয়া আৰু ৰাতিপুৱা আলোচনা কৰিলোঁ তাহোঁ আৰু মোক মাৰলাক মানুহ মাতে নিছি সিহঁতে আৰু ঘৰৰ মানুহ গেছি যাতে মোক মাৰছি মাৰাৰ পিছত আমি আৰু ৰখি দিম ছাৰ তাৰপিছত দি দিলোঁ ইহঁত মিডিয়া থানাত দিলোঁ। কিমান বয়স হৈছে ছোৱালীজনী আপোনাৰ? ছোৱালীজনীৰ 9 বছৰ হৈছে। তেখেতে কি কৰে? তেখেতে মাষ্টৰ চাকৰি কৰে। কি নাম? মানিক চন্দ্ৰ নাথ। পুলিচে ধৰিলে নে? আনিছে আনা বুলি আনা দেখিছোঁ। এতিয়া কি বিচাৰে আপুনি? এতিয়া মোক ছাৰ ন্যায় লাগে। কি কাৰণে গৈছিল আপোনাৰ ঘৰত? মোৰ ঘৰত মই নথকা বা দেউতাকে নথকা চাই উঠি মোৰ ঘৰত যাই উঠি এই অভদ্ৰাম কাম কৰে আগে পিছেও যায় বোলে মোক কয় কিন্তু মই আৰু আমাৰ ঘৰৰ মানুহ যেতিয়া বা ককা বুলি মাতে যেতিয়া তামচা কৰে বা মৰম কৰে দে বুলি ভাবোঁ কিন্তু কালি আৰু ৰিয়েল একদম বেয়া কৰ্মটো আগে পিছে কৰা বুলি সন্দেহ হয় নেকি? কৰিছে কৰা বুলি কয় ছোৱালীটো সুধিলে কৰে আৰু আগে পিছে কৰা বুলি। তাইক কিবা দিয়ে খাব কিবা দিয়ে নেকি? খাব কণী দিয়ে কিন্তু আৰু আহে আৰু প্ৰলোভন দিয়ে নেকি? প্ৰলোভন নিদিয়ে কয় বোলে তই যদি মায়েক দেউতাকৰ লগত কৈ দিয়া তোক বেলেগকৈ কৰিম আৰু বেলেগ কৰিম কিবা সেনেকৈ কয়। ভয় ভাবুকি দিয়ে আৰু আমি থানাক লগি যাই আছোঁ তই সোনকালে বাবাক লৈ আমি দুটাই আহিছোঁ এনে উপদ্ৰৱ কৰা বুলি কৈছে আৰু বেয়া কৰ্ম কৰা বুলি কৈছে আমাৰ আপিটোই ছোৱালীটোই আমাৰ আপিটোৰ কোনে বেয়া কৰ্ম কৰিছে তাৰ নামটো মই নাজানো মাষ্টৰ কাম কৰে। ছোৱালীজনী কিমান বয়স হৈছিল? ছোৱালীজনীৰ 9 বছৰ হৈছে। বেয়া কাম কৰিছে? বেয়া কাম কৰিছে। ক'ত কৰিছে গৈ? আমাৰ ছোৱালীটোৰ ঘৰতে বোলে কালি পানী পৰিছিল পৰতে এতিয়া আপিটো কোৱা হিচাপে থানাত আহিলোঁ আৰু সেইটো মই নাজানো কিয় গৈছিল কিয় কি কৰিছিল মই আজি আপিটো খবৰ দিয়া পাইহে মই ছোৱালীটো কি কৈছে? আমাৰ ছোৱালীটো কৈছে কি মা অমুকে এনেহেন কৰলাক তই মই থানাত যাই আছোঁ তই সোনকালে বুলি কৈছে। বেয়া কাম কৰিছে? বেয়া কাম কৰিছে তই সোনকালে কান্দি কাটি গুচি আহিছোঁ আৰু কি কৰিম আৰু আহি ইয়াতে ৰখিছে নাতি হয় মোৰ ডাঙৰ আপিটোৰ এইটোৱে নাতি হয় আৰু